बहुत ভাল আজি ভেৰগাঁও ব্লক অন্তৰ্গত এই সোনাজেলি প্ৰাইমাৰী কমিটিৰ ভিতৰত থকা আমাৰ বেলতলা সুবা হাতীমাৰা সুবা আৰু লগতে আমাৰ এই বৰঙাজলি বাগানৰ 13 নম্বৰ এই লাইনত আমাৰ আজি সাংগঠনিক সভা লগতে যোগদান সভা অনুষ্ঠিত হৈছে বহুত ভাল যে আজি মুঠতে 200ৰ অধিক বিজেপি আৰু ইউ পিপল পৰা আমাৰ দলত যোগদান কৰিছে বহুত ভাল আমি দেখা পাইছো যে সকলো জায়গাতে আমাৰ যিখিনি ৰাইজ আছে এই বাগানতে হওক বা আমাৰ গাঁৱতে হওক বা নগৰতে হওক চহৰতে হওক সকলোতে আমাৰ দলত যোগদান চলি আছে আৰু সকলোৱে আমাৰ প্ৰতি আমাৰ যি হাগ্ৰামা মহিলাৰ ছাৰৰ নীতি আদৰ্শ আৰু আমাৰ পাৰ্টিৰ নীতি আদৰ্শটো ভাল পায় আমাৰ ৰাইজে আমাক আকোৱালি নিছে আমি ডেইলি শ মানুহ আমি জয়েন কৰি আছো আৰু আমি দেখা পাইছো যে বিভিন্ন দল এই অঞ্চলত আমাৰ এই 32 নং ভেৰগাঁও সমষ্টিত বিভিন্ন দল আহি ফালে তেওঁলোকে প্ৰচাৰ কৰি আছে যে আমাৰ এতিয়া আমাৰ ডাঙৰ পাৰ্টি যেনেকৈ বিজেপি কংগ্ৰেছ তেওঁলোকেও এই অঞ্চলত প্ৰচাৰ কৰি আছে আৰু ইউ পিও আছে আৰু যি দেখা পাইছো যে তেওঁলোকে বহুতো প্ৰলোভিত কৰিব বিচাৰিছে ৰাইজখিনিক তেওঁলোকে এতিয়া নতুনকৈ যিখিনি স্কিম সৰু সৰু স্কিম এই ইলেকশ্যন সময়ত আহি ফালে অৰুণোদয় স্কিমৰ ফৰ্ম তেওঁলোকে বিতৰণ কৰি আছে মহিলা গোটৰ কিবা কিবি তেওঁলোকে ফৰ্ম ফিল আপ কৰি আছে কিন্তু ৰাইজে বুজি পাইছে যে যোৱা MP ইলেকশ্যনৰ আগতেও তেওঁলোকে এই অৰুণোদয় ফৰ্ম বা মহিলা সেল্ফ হেল্প গ্ৰুপবিলাকৰ টকা দিয়াৰ কিবা ফৰ্ম তেওঁলোকে ফিল আপ কৰি আছিলে কিন্তু এইজনো নতুনকৈ অৰুণোদয় স্কিম পাবলৈ সক্ষম নহ'ল আই মাতৃৰ মহিলাসকলক মানে এটা টকা নাপালে এইখিনি সময়ত আৰু এতিয়া আমাৰ ইলেকশ্যনৰ সময় আৰু বেছি আৰু বাকী নাই এক মাহৰ পিছতে আমাৰ অধিসূচনা হ'ব আৰু এই সময়ত তেওঁলোকে আকৌ ঘৰে ঘৰে আহি ফালে কিবা কিবি মানে স্কিমৰ প্ৰলোভিত দেখুৱাটো খুব মানে ঘৃণনীয় কাম হৈছে আমি সেইটো গৰিহণা দিওঁ তেওঁলোকে এই মোটামুটি 4 বছৰত 5 বছৰ হ'ব তেওঁলোকে ৰাইজক একো সকাহ দিব নোৱাৰিলে দুখীয়া ৰাইজক এটা টকা তেওঁলোকে দিব নোৱাৰিলে নিবনুৱাক চাকৰি বাকৰি দিব নোৱাৰিলে আই মাতৃসকলক পইচা দিব নোৱাৰিলে এতিয়া জাগা আমাৰ গাঁওবিলাকত বাগানবিলাকত সোমাই ফালে যিখিনি তেওঁলোকে কাম কৰি আছে খুব মানে ঘৃণনীয় কাম কৰি আছে টকা পইচা তেওঁলোকে কিবা কৰি আছে টকা পইচাৰ খেল খেলিব বিচাৰি আছে আৰু প্ৰলোভিত কৰিব বিচাৰি আছে তাই সেইটো ৰাইজে নৎসাত কৰিব আমি এইটো দেখা পাইছোঁ আৰু ৰাইজ হিচাপে আমাৰ লগত আছে প্ৰতিটো দিনতে আমাৰ লগত যোগদান কৰি আছে সকলোৱে আমাক মাতি নিছে আমি মিটিং কৰি আছোঁ আজিও আমাৰ চেণ্ট্ৰেল কমিটি আমাৰ ইউথ চেলৰ ভাইচ প্ৰেচিডেণ্ট সন্মানীয় আমাৰ কাষ্টম বসুমতাৰী তেখেতে আহিছে আৰু তেখেতে ৰাইজৰ মাজত আহি ফালে আমাৰ যি পাৰ্টিৰ নীতি আদৰ্শ আৰু যিখিনি কৰণীয় কাম এইটো ৰাইজক খুব ভালকৈ তেখেতে বুজাই আছে আৰু যি আমাৰ পাৰ্টিৰ যি 5টা গেৰাণ্টি সেইটো আমি ৰাইজক আমি প্ৰচাৰ কৰি আছোঁ যে আমি এইবুলি যদি আমি চৰকাৰ পাওঁ আমাৰ চৰকাৰে ৰাইজৰ কাৰণে আমি 5টা গেৰাণ্টি আনিছোঁ যুৱ যুৱতীৰ কাৰণে 100 কোটি আৰু আমাৰ মহিলা সেল্ফ হেল্প গ্ৰুপৰ কাৰণে আমি 40 কোটি আৰু আমাৰ যিখিনি দুৰ্বল শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি 40 কোটি আমি ধাৰ্য কৰিছোঁ আৰু ঠিক তেনেকৈ আমাৰ যিখিনি ছিনিয়ৰ চিটিজেন যিখিনি আমাৰ থাকিব তেওঁলোকৰ কাৰণে 10 কোটি টকা আমি এই গেৰাণ্টিত আমি আনিছোঁ আৰু হিচাপে ৰাইজে আমাক সঁহাৰি দিছে আৰু ৰাইজে আমাক আকোৱালি নিছে আৰু মই ভাবিছোঁ এইবাৰ আমাৰ 32 নং ভেৰগাঁও সমষ্টিত আমাৰ BPA পাৰ্টি জয়ী হোৱাটো মানে 100% আমি থিৰাং হৈছে বুলি আমি ক'ব বিচাৰোঁ